নমস্কাৰ। গোটেই বিশ্বত করোনা ভাইরাসক লৈ পেলাই যেটো আতংকিত হৈছে এই ক্ষেত্ৰত আমি অসমৰ পৰা UPPL দলৰ পৰা আমি BTR পৰা ক'ব বিচাৰিছো অহাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেটো জনতা কাৰফিউ দিছে এটো আমি সকলোৱে এটো পালন কৰিব লাগে কাৰণ সজাগতা আমাৰ মাজত লাগিব সেই কাৰণে হেতু সকলোৱে হেতু যাহাতে পালন কৰে আৰু আমি UPPL দলৰ পৰা অলৰেডি আমাৰ যিমানখিনি মেল মিটিং আছিলে হেতু আমি ইতিমধ্যে স্থগিত ৰাখিছো আৰু যেতিয়ালৈকে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ নেক্সট শিডিউলটো ঘোষণা নকৰে তেতিয়ালৈকে আমাৰ পাব্লিক মিটিং বিলাক আমি অলৰেডি স্থগিত ৰাখাৰ কাৰণে ডিসিশন লৈছো সৰকাৰীভাৱে যিখিনি নিৰ্দেশনা জাৰি কৰিছে সকলোৱে যাহাতে পালন কৰে কাৰণ এনেকুৱা এটা ডেডলি যেটো মানে ভাইৰাছ আহিছে হেতুৰ পৰা আমি মানৱ জাতিটো বাচাই ৰাখিব লাগিব নিৰ্বাচনটো ডাঙৰ কথা নহয় পিছতো নিৰ্বাচন পাতিব পাৰে কিন্তু মানুহৰ জীৱনৰ নিৰাপত্তাটো সবচেয়ে ডাঙৰ কথা এই কাৰণে আমি শিশুসকলৰ পৰা আদি কৰি সকলো শ্ৰেণীৰ মানুহকে যাহাতে সাৱধান থাকে আৰু বিশেষকৈ এতিয়া যেটো কৈছে আমাৰ বাহিৰত থকা আমাৰ লৰা ছোৱালী কোনোবা পঢ়িবলৈ গৈছে চাকৰি কৰিবলৈ গৈছে কৰ্মৰ সন্ধানত গৈছে বা কাম কৰি আছে তেখেতসকলে যেতিয়া ঘৰলৈ আহে তাৎক্ষণিকভাৱে যাহাতে প্ৰথমতে গভৰ্নমেন্ট হস্পিটালত গৈ পেলাই টেষ্ট কৰাই লয় কি এটো এফেক্ট আছে নে নাই আৰু ঘৰৰ মানুহবিলাক যাহাতে খুব মৰমতে যাহাতে লুকাই নথয় যে হেতু মই গাৰ্জেন সকলক আহ্বান কৰিছো আৰু বাহিৰত যিখিনি আমাৰ অসমৰ লৰা ছোৱালী আছে তেখেতসকলে যাহাতে সাৱধানে থাকে মই সেই কাৰণে আহ্বান কৰিছো আৰু এতিয়া যাতায়ত বিলাক খুব সাৱধান হ'ব লগা হৈছে পৰাপক্ষত যাহাতে কোনো ৰেল জাৰ্নি বা ফ্লাইট জাৰ্নি বিলাক কিছু সময়ৰ কাৰণে কিছু দিনৰ কাৰণে অলপ বৰ্জন কৰে হেতুৰ কাৰণে মই সবক আহ্বান কৰিছো আৰু যদিও আজি অসমত সাংঘাতিকভাৱে এটো বিয়পি পৰা নাই আমি সাৱধান নহলে হয়তো তেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব লাগিব সেই কাৰণে সৰকাৰক মই ধন্যবাদ জনাইছো যে যিখিনি পদক্ষেপ সৰকাৰে লৈছে এটো ভাল হৈছে আৰু আমাৰ সামাজিক দল সংগঠন সবে ৰাজনৈতিক দল সংগঠন সবে আমি ইয়াৰ সজাগতাটো কন্টিনিউ কৰিব লাগিব আমি চেষ্টা কৰিম UPPL দলৰ পৰা ৰাইজক সহায় কৰিব কাৰণে সজাগতা আনাৰ কাৰণে যিখিনি পাৰো আমি আমাৰ তৰফৰ পৰা আমি চেষ্টা কৰিম